এখন সংযুক্ত উত্তৰ কাছাৰৰ পাহাৰ জিলা হিচাপে গঠন কৰিছে 1951 তেতিয়া আমাৰ শিৱসাগৰ জিলা, নগাঁও জিলা আৰু খাচীয়া জয়ন্তীয়া জিলা বিভিন্ন অংশ সামৰি সংযুক্ত উত্তৰ কাছাৰৰ পাহাৰ জিলা গঠন কৰা হৈছিল। গঠনৰ আগমুহূৰ্তত আমাৰ যিখন অসমৰ কেবিনেট আছিল, কেবিনেটৰ উপৰিও এই জিলা দুখন গঠনৰ আগমুহূৰ্তত এটা এডভাইজৰী কাউন্সিল গঠন কৰা হৈছিল। সেই এডভাইজৰী কাউন্সিল আৰু আমাৰ কেবিনেটে, অসমৰ কেবিনেটে আমাৰ যিখিনি আমাৰ শিৱসাগৰ জিলা বা নগাঁও জিলাৰ পৰা যিখিনি অংশ কাৰ্বিআংলঙৰ লগত মাৰ্চ কৰা হৈছিল, সেইখিনিৰ বাসিন্দাসকলক আশ্বাস দিছিল যে আপোনালোকে ভূমি তথা অন্যান্য অধিকাৰ এজ ইউজুৱেল এতিয়াৰ দৰে মাদাৰ জিলাত থকাৰ দৰে ভোগ কৰি থকাৰ দৰে থাকিব পাৰিব। কিন্তু আমি ভোগ কৰিয়েই আহিছিলোঁ। কিন্তু আজি কিছু বছৰৰ পৰা দেখিছোঁ আমি কিছুমান সমস্যাৰ সন্মুখীন হৈছোঁ। এতিয়া আমাৰ উপলব্ধ প্ৰায় কৈছে যে মাটিৰ পট্টাৰ ক্ষেত্ৰত, ট্ৰেডিং লাইচেন্সৰ ক্ষেত্ৰত এটা সময়ত এই বস্তুবিলাক, এই কাম কাজবিলাক অফিচাৰ লেভেলতে হৈছে। অৰ্থাৎ কাউন্সিলে আইন প্ৰণয়ন কৰে, এই ইমপ্লিমেণ্ট কৰাৰ দায়িত্ব বিষয়াসকলক দি দিছিল। আমি যেতিয়াই যাওঁ অফিচত গৈ বিষয়াসকলক ট্ৰেড লাইচেন্স বনাই দিছিলোঁ বা পট্টাৰ কাম কৰি দিছিলোঁ। ইয়াৰে পট্টা আমাক। কিন্তু এতিয়া যি দিনক দিনে দেখিবলৈ পাইছোঁ, ভূমি আইন কিবা সলনি কৰিছে বুলি আমি গম নাপাওঁ। কিন্তু ভূমি আইন একো সলনি নকৰাকৈ দেখিছোঁ যে আমাৰ কামবিলাক দীঘলীয়া কৰি দিছে, প্ৰচেছটো লেংথি কৰি দিছে। অৰ্থাৎ আমি যদি এখন পট্টা, ধৰক অলৰেডি মোৰ এজন পট্টা আছে, পট্টাখন 1 চনৰ পৰা ম্যাদী কৰিব লাগে। আৰু কানুনগো ৰিপৰ্ট মতে কাউন্সিলত পঠাই দিছিলে, কাউন্সিলৰ ছেক্ৰেটাৰী লেভেলতে তেওঁলোকে পাছ কৰি ইয়ালৈ পঠাই দিছিল, আমি পট্টা পাই দিছিলোঁ। আৰু পট্টা ৰিনিউৰ ক্ষেত্ৰত ধৰক আগতে ম্যাদী পট্টা যিহেতু কাৰ্বিআংলঙত 10 বছৰৰ কাৰণে দিয়া হয়, এখন পট্টা 10 বছৰ অতিক্ৰম কৰাৰ পিছত যেতিয়া ৰিনিউ কৰিব লগা হয়, নথিকৰণ কৰিব লগা হয়, আমাৰ চিটিজেন ইয়াৰ অফিচতেই কামটো কৰি দিছিল। কিন্তু এতিয়া দেখা গৈছে যে বস্তুবিলাক কাউন্সিললৈ পঠিয়াই দিয়ে। কাউন্সিললৈ পঠিয়াই দিয়াৰ পিছতো EM ছাৰ আৰু CEM ছাৰৰ টেবুললৈকে ফাইলটো যায়। সেই EM CEMৰ টেবুললৈকে ফাইলটো যোৱাৰ কাৰণে লেংথি হৈ গৈছে। আমাৰ দাবী বস্তুটো বিষয়াৰ লেভেলত আহিব লাগে। আৰু ট্ৰেড লাইচেন্স ক্ষেত্ৰতো একেই কথা। ট্ৰেড লাইচেন্সৰ কাৰণে এটা সময়ত আবেদন কৰিলে যিসকল কাৰ্বিআংলঙৰ খিলঞ্জীয়া মানুহ পট্টা আছে, যিসকলৰ তেখেতসকলে ম্যাদী পট্টা সংগ্ৰহ কৰি আবেদন কৰিলে বিষয়াসকলে অৰ্থাৎ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা, টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ট্ৰেড লাইচেন্স ইছ্যু কৰিছিল। এতিয়া এই ফাইলটো EM তথা CEM ছাৰৰ টেবুললৈকে ফাইলটো পঠিয়াই দিয়া হয়। সেয়েহে বস্তুবিলাক লেংথি হৈ যায়। লেংথি হোৱাৰ ফলস্বৰূপে আমাৰ দুখীয়া সৰু সৰু পাণবগী দিয়া মানুহবিলাকে এখন ট্ৰেড লাইচেন্সৰ কাৰণে 2-3 দিন ইয়াৰ পৰা 100 কিলোমিটাৰ ইমান দূৰ অতিক্ৰম কৰি গৈ 2-3 দিন গৈ যেতিয়া ভাগৰি যায়গে আৰু লাইচেন্স উলিয়াই আনিব নোৱাৰে। আৰু এটা সময়ত কাউন্সিলে হয়তো টেক্সেশ্যন ডিপাৰ্টমেণ্টৰ মানুহ বা পুলিচে আহি তেনেকৈ দোকানবিলাকত আহি ফাইন কৰে, কাৰোবাৰ ট্ৰেড লাইচেন্স নাই, সেইকাৰণে বিধিগতভাৱে তেওঁলোকে ফাইন কৰে বা অন্যান্য ধৰণে একশ্যন লয়। গতিকে আমাৰ দাবী হ'ল ট্ৰেড লাইচেন্স আমাৰ কাৰ্বিআংলঙত যিসকলৰ পট্টাদাৰ মানুহ তেখেতসকলে ট্ৰেড লাইচেন্স পাব লাগে আৰু অফিচাৰ লেভেলতে বস্তুটো সমাধান হ'ব লাগে। EM CEM ছাৰৰ টেবুললৈকে বস্তুটো পঠিয়াব নালাগে। আৰু পট্টাৰ ক্ষেত্ৰত মাটি সংক্ৰান্তীয় সকলো কাম কাজ আমাৰ চিটিজেন ইয়াৰ অফিচতে হ'ব লাগে। যদি তাত কোনোবা সচিব পৰ্যায়ৰ বিষয়াৰ দৰকাৰ হয়, তেখেতে লাগিলে মাহত এবাৰ চিটিজেন ইয়াৰ অফিচত আহি বহি পেলাই ভূমি সংক্ৰান্তীয় সকলো কাম কাজ চিটিজেন ইয়াৰ অফিচতে সমাধান হ'ব লাগে। কিন্তু আমাৰ আশা কৰিছোঁ আমাৰ এই দাবীবিলাক CEM ছাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব। ইতিমধ্যে এন্ট্ৰি টেক্সৰ ব্যৱস্থাটো পূৰ্বৰ পৰাই আছে, গভৰ্ণৰৰ এপ্ৰুভেল আছে বুলি মই জানো, আৰু অতীতৰ পৰা এইটো চলি আছে। সেইটোত আমাৰ কোনো আপত্তি কৰিবলগীয়া নাই। কিন্তু বৰ্তমান যিটো গুডছ টেক্স এটা হেৰি কৰিছে, এইটো কৰিছে মোবাইল গুডছ এন্ট্ৰি চেক পইণ্ট বুলি নতুনকৈ সামগ্ৰীৰ ওপৰত কাৰ্বিআংলঙৰ পৰা ওলোৱা হ'ব। দুইবিধ সামগ্ৰীৰ ওপৰত, কাৰ্বিআংলঙৰ পৰা ওলাই যোৱা আৰু কাৰ্বিআংলঙত সোমোৱা দুইবিধ সামগ্ৰীৰ ওপৰত বিভিন্ন ধৰণৰ টেক্স কাউন্সিলে আৰোপ কৰিছে, যিটো নেকি আমাৰ দুখীয়া মানুহৰ ওপৰতে তাৰ প্ৰভাৱ পৰিব। হয়, কোনোবা সামগ্ৰী হয়তো কেজিত 5 পইচা টেক্স ধাৰ্য কৰিছে, কিন্তু এই 5 পইচাৰ কাৰণে ব্যৱসায়ীসকলে আমাৰ পৰা হয়তো 1 টকাকৈ মুনাফা আদায় নকৰে। গতিকে আমি
দাবী জনাওঁ যে আমাৰ এই গুডছ টেগ যিটো মোবাইল গুডছ এণ্ট্ৰি টেগ যিটো পইণ্ট বহুৱাইছে এইটো আমাৰ কৃষিজাত সামগ্ৰী লাগু কৰিব নালাগে আৰু কৃষি সামগ্ৰীসমূহ যিহেতু প্ৰায়বিলাকে হাৰকে আদি কৰি বাহিৰৰ পৰা আহে এইবিলাকৰ ওপৰত টেক্স ধাৰ্য কৰাৰ লগে লগে আমাৰ কৃষকসকলৰ ওপৰতে তাৰ মানুহমান পৰিব। গতিকে আমি ভাবোঁ যে আমাৰ কাৰ্বি আংলঙত উৎপাদিত কৃষি সামগ্ৰী প্লাছ কৃষি লগত জড়িত যিবিলাক দ্ৰব্য কাৰ্বি আংলঙলৈ সোমাই আহে সেইবিলাকৰ ওপৰতো এই যিটো গুডছ মোবাইল গুডছ এণ্ট্ৰি চেক পইণ্ট বহুৱাইছে